নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ 2026 চনৰ কিছুমান নতুন গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ MCQ। এই প্ৰশ্নবোৰ এক্সামৰ কাৰণে বহুতো উপকাৰী হ'ব। আজি প্ৰথমটো কুৱেশ্যন হ'ল 2026 চনৰ 22তম কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপ কোনখন চহৰত অনুষ্ঠিত হ'ব? অপশ্যন এ বেংগলোৰ, অপশ্যন বি মুম্বাই, অপশ্যন চি চেন্নাই, অপশ্যন ডি নতুন দিল্লী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নতুন দিল্লীত 2026 চনৰ 22তম কমনৱেলথ টেবুল টেনিছ অনুষ্ঠিত হ'ব। 2 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ বাবে মুঠ কিমানটা পদ্ম বঁটা ঘোষণা কৰা হৈছিল? অপশ্যন এ 106টা, অপশ্যন বি 120টা, অপশ্যন চি 131টা, অপশ্যন ডি 145টা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 131টা 2026 চনত পদ্ম বঁটা ঘোষণা কৰা হৈছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনত গণতন্ত্ৰ দিৱস ভাৰতীয় গণৰাজ্য কিমান বছৰ সম্পূৰ্ণ কৰিছিল? অপশ্যন এ 75 বছৰ, অপশ্যন বি 76 বছৰ, অপশ্যন চি 77 বছৰ, অপশ্যন ডি 78 বছৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 77 বছৰ। 4 নম্বৰ কুৱেশ্যনটো হ'ল 2025 বৰ্ষৰ বাবে 2026 চনৰ মাৰ্চত ঘোষণা কৰা জ্ঞানপীঠ বঁটা কাক দিয়া হৈছিল? অপশ্যন এ আৰ বৈৰামতু, অপশ্যন বি বিনোদ কুমাৰ শুক্লক, অপশ্যন চি গুলজাৰ, অপশ্যন ডি অমিতাভ ঘোষ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আৰ বৈৰামতুক 2026 চনত মাৰ্চ মাহত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। 5 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ মাৰ্চ মাহত নেপালৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? অপশ্যন এ কেপি শৰ্মা অলি, অপশ্যন বি শ্বেৰ বাহাদুৰ দেউবা, অপশ্যন চি বালেন্দ্ৰ শ্বাহ, অপশ্যন ডি পুষ্পকমল দাস। অপশ্যন ডি পুষ্পকমল দাহাল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বালেন্দ্ৰ শ্বাহ। 6 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ 22তম কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপ কোনখন চহৰত অনুষ্ঠিত হ'ব? অপশ্যন এ বেংগলোৰ, অপশ্যন বি মুম্বাই, অপশ্যন চি চেন্নাই, অপশ্যন ডি নতুন দিল্লী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নতুন দিল্লীত। 11 নম্বৰ কুৱেশ্যনটো হ'ল লাডাখ কেন্দ্ৰীয় সাহিত্য অঞ্চলত কিমানখন নতুন জিলা অনুমোদন কৰা হৈছিল? অপশ্যন এ 4খন, অপশ্যন বি 7খন, অপশ্যন চি 5খন, অপশ্যন ডি 6খন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 5খন। কুৱেশ্যনটো হ'ল মেডিয়া এ প্ৰেম শক্তি ছুপাৰ কম্পিউটাৰ কোনখনত IITত আৰম্ভ কৰিছিল? অপশ্যন এ IIT বোম্বে, অপশ্যন বি IIT দিল্লী, অপশ্যন চি IIT মাদ্ৰাজ, অপশ্যন ডি IIT খড়গপুৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি IIT মাদ্ৰাজ। 13 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ বাবে কিমানটা পদ্মভূষণ বঁটা ঘোষণা কৰা হৈছিল? অপশ্যন এ 9টা, অপশ্যন বি 13টা, অপশ্যন চি 15টা, অপশ্যন ডি 20টা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 13টা 2026 চনত পদ্মভূষণ বঁটা ঘোষণা কৰা হৈছিল। 14 নম্বৰ কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যৰ মন্ত্ৰীসভাই মহিলাসকলৰ বাবে 3000 মাহিলী অন্নপূৰ্ণা আঁচনি আৰু বিনামূলীয়া বাছ যাত্ৰা অনুমোদন কৰিছিল? অপশ্যন এ পশ্চিম বংগ, অপশ্যন বি বিহাৰ, অপশ্যন চি অসম, অপশ্যন ডি উৰিষ্যা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পশ্চিম বংগ। 15 নম্বৰ কুৱেশ্যনটো হ'ল বিশ্ব ফুটবল দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 25 মে, অপশ্যন বি 27 মে, অপশ্যন চি 26 মে, অপশ্যন ডি 24 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 25 মে তাৰিখে বিশ্ব ফুটবল দিৱস প্ৰতি বছৰে পালন কৰা হয়। 16 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ 22তম কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপ কোনখন চহৰত অনুষ্ঠিত হ'ব? অপশ্যন এ বেংগলোৰ, অপশ্যন বি মুম্বাই, অপশ্যন চি চেন্নাই, অপশ্যন ডি নতুন দিল্লী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নতুন দিল্লী।